নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। এইবোৰ কাৰণৰ বাবে আপুনি নিজৰ প্ৰিয়জনক ভালপোৱাবোৰ হেৰুৱাইছিল নেকি বা মৰমবোৰ হেৰুৱাইছিল নেকি? আহক এটি কাহিনীৰে সৈতে কথাটো আলোচনা কৰোঁ। এজন ল'ৰাই এদিন সন্যাসী এজনক সুধিলে যে, বাবা, এই পৃথিৱীত আজিকালি কেৱল সম্পৰ্কবোৰ বা ভালপোৱাবোৰ মানুহে হেৰুৱায়, তাৰে কাৰণবোৰনো কি? তাকে জানিবলৈ আপোনাৰ ওচৰলৈ আহিলোঁ। তেতিয়া সন্যাসীজনে ল'ৰাজনক ক'লে, এই কথাটোৰ উত্তৰ যদি বিচাৰা, তুমি এটা কাম কৰিব লাগিব। সৌ পাহাৰখন দেখিছা নহয়? পাহাৰখনৰ ওপৰত এখন ফুলনি বাগিচা আছে। তালৈ গৈ তুমি ভালপোৱা তোমাৰ মন পচন্দৰ এপাহ ফুল তুমি তাৰ পৰা লৈ আনিবা আৰু তেতিয়া তাৰ পিছত মোৰ ওচৰলৈ আহিবা। কথাষাৰৰ উত্তৰ মই তোমাক ক'ম। সন্যাসীজনৰ কথামতে ল'ৰাজনে সেই পাহাৰখনত থকা ফুলনিখনলৈ যাত্ৰা কৰিলে। অৱশেষত ল'ৰাজনে ফুলনিখনলৈ গ'ল আৰু ফুলনিখনত গৈ দেখে যে কি ধুনীয়া মনোৰম এটা দৃশ্য। তাৰে দৃশ্যবোৰ চাবলৈ বহুতো মানুহ আহিছে আৰু ফুলনিখনত মানুহৰে ভৰপূৰ হৈ আছে আৰু বহুতো সুমধুৰ এটা দৃশ্য। ফুলনিখনত গৈ সি দেখে তাত বিভিন্ন ফুলবোৰ ফুলি আছে। বাগিচাখনত ফুলবোৰ দেখি সিয়াৰ মনটো বহুত ভাল লাগিল আৰু সন্যাসীজনে কোৱাৰ দৰে ল'ৰাজনে তাৰ মন পচন্দৰ ভালপোৱা এপাহি ৰঙা গোলাপ দেখা পালে আৰু সেইপাহ প্ৰথমতে নিচিঙি, ফুলনিখন যিহেতু ইমান বিশাল তাৰ বাবে সি এইপাহ নিচিঙি আকৌ তাতকৈ ধুনীয়া ফুল এপাহ পোৱাৰ আশাত সি ফুলনিখনত বিচাৰি আগুৱাই গ'ল। গোটেই ফুলনিখন বিচাৰিলে, কিন্তু সি প্ৰথমতে পোৱা ফুলপাহৰ দৰে মন পচন্দৰ ৰঙা গোলাপ এপাহ বিচাৰি নাপালে। সেইবাবে সি প্ৰথমতে দেখা ফুলপাহ আনিবলৈ গ'ল আৰু যিখিনি ঠাইত সি সেই ফুলপাহ দেখিছিল তালৈ গ'ল। তাৰ মন পচন্দৰ প্ৰথমতে দেখা ফুলপাহ সেই ঠাইত নাই। সি অবাক, আৰে মই এইমাত্ৰ দেখিছিলোঁ, মোৰ ফুলপাহ ইয়াতে নাই। তাকে ভাবি দুখমন কৰি ফুলপাহ নাপালে আৰু কোনোবাই সেই তাৰ ফুলপাহ ছিঙি লৈ গুচি গ'ল। দুখমনে সি তাৰ পৰা উভতিলে আৰু সন্যাসীজনৰ ওচৰলৈ গ'ল। ল'ৰাজনৰ হাতত এপাহ ফুল নেদেখি সন্যাসীজনে তাক সুধিলে, কি হ'ল? তোমাকতো মই এপাহ ফুল আনিবলৈ দিছিলোঁ, তোমাৰ মন পচন্দৰ ফুল এপাহ মই মোৰ ওচৰলৈ আনিব দিছিলোঁ, কিন্তু তুমি নানিলা, তুমি খালী হাতে মোৰ ওচৰলৈ আহিছা। সন্যাসীজনৰ কথা শুনি ল'ৰাজনে তেওঁক ক'লে যে, বাবা, আপুনি কোৱাৰ দৰে মই বাগিচাখনলৈ গৈছিলোঁ। তাতে মোৰ মন পচন্দৰ ভালপোৱা ফুলপাহো বিচাৰি পাইছিলোঁ, কিন্তু আকৌ এপাহ ভাল ফুল পাম নেকি বুলি মই আশা কৰি আগুৱাই গ'লোঁ। গোটেই ফুলনিখন বিচাৰিলোঁ, কিন্তু মই তাতকৈ ভাল বা মই প্ৰথমে দেখা ফুলপাহৰ দৰে মই বিচাৰি নাপালোঁ আৰু মই পুনৰ উভতি গৈ প্ৰথমে পোৱা ফুলপাহ আনিবলৈ গ'লোঁ, কিন্তু দেখোঁ যে সেইপাহ ফুলেও কোনোবাই লৈ তাৰ পৰা গুচি গ'ল আৰু মই মোৰ ভালপোৱা ফুলপাহো মই হেৰুৱালোঁ। ল'ৰাজনৰ কথাখিনি শুনি সন্যাসীজনে ক'লে, তুমি যেনেকৈ আজি ভালপোৱা ফুল বিচাৰি পায়ো তাতকৈ ভাল বিচাৰিবলৈ গৈ তোমাৰ সেই ভালপোৱা ফুলটোকো হেৰুৱাই পেলালা, ঠিক তেনেদৰে আজিকালি মানুহেও প্ৰথম ভালপোৱা মানুহজন বা মানুহজনীৰ লগত সম্পৰ্কবোৰ ভঙাৰ কাৰণ এয়াই যে তেওঁলোকে তেওঁতকৈ ভাল বিচাৰিবলৈ গৈ প্ৰথম ভালপোৱাজন বা ভালপোৱাজনীৰ মৰম ভালপোৱাবোৰ অৱশেষত হেৰুৱাই পেলায় আৰু এই কাৰণে সেই সম্পৰ্কবোৰ ভাঙে। আৰু এই পৃথিৱীত সকলো মানুহে বেটাৰ অপশ্যন বা বেটাৰ বিচাৰিবলৈ যায়, কিন্তু প্ৰথমে যিজনৰ পৰা মৰম পাইছিল সেই মৰমবোৰ নাচায় আৰু তাতকৈ বেছি মৰম বিচাৰে, বেছি ভাল বিচাৰে। সেইবাবে এজনে আনজনক আজিলৈ হেৰুৱাই আহিছে। তুমি কথাখিনিৰ উত্তৰ বুজি পালা বুলি মই ভাবোঁ।